মন্টু, মন্টু, তুমি উঠাচোন, কোৱাচোন তুমি ইমান দিনে কিয় স্কুলত অহা নাছিলা? বাইদেউ মই স্কুলত অহা নাছিলোঁ বাইদেউ, মানে বাইদেউ কি মানে কৰি আছে, কোৱা আকৌ কাৰণটো। বাইদেউ আমাৰ দেউতা নহয় মামাহঁতৰ ঘৰত গৈছিল, সেইকাৰণে মই স্কুলত আহিব পৰা নাছিলোঁ। তোমাৰ দেউতা মামাহঁতৰ ঘৰত গ'লে তুমি আকৌ স্কুলত আহিব নোৱাৰা? বাইদেউ মোৰ মানে চিষ্টেমটো এনেকুৱাই, দেউতা ঘৰত থাকিলেহে মই স্কুলত আহিব পাৰোঁ, আৰু মই স্কুলত আহিলে দেউতাও ক'তো যাব নোৱাৰে, ঘৰতে থাকিব লগা হয়। সেইটো কি কথা আকৌ? নহয় মানে বাইদেউ, মোৰ আৰু দেউতাৰ পাতলুম এটাই, সেইকাৰণে মই স্কুলত আহিলে দেউতা ক'তো যাব নোৱাৰে, আৰু দেউতা ক'ৰবাত গ'লে ময়ো স্কুলত আহিব নোৱাৰোঁ বাইদেউ। হে হৰি, এইবিলাক হৈছে তোমালোকৰ এটা বাহানা। যেতিয়া পৰীক্ষাত ফেইল কৰিবা তেতিয়া গম পাবা। যেতিয়া 2-3 বছৰ একেটা ক্লাছৰুমতে বহি থাকিব লাগিব তেতিয়া গম পাবা, বুজিছানে? ভালকৈ পঢ়িবা ঘৰত। চৰি বাইদেউ, মই এতিয়া বহোনে? মই দেউতাক আৰু এটা পাতলুম কিনিব দিম দিয়ক বাইদেউ। বহা। এতিয়া তোমালোকে গৰু ৰচনা এটা লিখাচোন। বাইদেউ আমিও লিখিম নেকি বাইদেউ? আমিও লিখিম নেকি? চবেই লিখা আকৌ। হে প্ৰভু, মইতো আজি পেনেই অনা নাই, কেনেকৈ লিখিম বাৰু? মই যে আগৰ বেঞ্চত কিয় বহি ল'লোঁ? হে প্ৰভু, মোক বচাওঁ আৰু দেই বাইদেউ, আজি মোক দিব গালি। লিখা জলদি লিখা। 5 মিনিটত লিখিবা দেই তোমালোকে। 10টা লাইনকৈ লিখিবা, ঠিক আছে? বাইদেউ মই বহি আনিব পাহৰিলোঁ বাইদেউ। কি? বহি আনিব পাহৰিলা? ঠিক আছে, তুমি ইয়াতে আহা, আগলৈ আহা, আৰু তুমি ক'লেই হ'ব দিয়া। যদি নিলিখা তুমি মুখেৰে ক'লেই হ'ব দিয়া। গৰুৰ বিষয়ে কোৱাচোন, আহা। হে ভগৱান, মৰিলোঁ আজি। কাৰ মুখ চাই উঠিছিলোঁ আজি ৰাতিপুৱা, মই শুওঁতে মৰিলোঁ। কোৱা। বাইদেউ গৰুৰ বিষয়ে ক'ব লাগে ন? গৰু বেলেগ এটা বিষয়ে ক'লে নহ'ব নেকি বাইদেউ? আৰে মই তোমালোকক গৰুৰ বিষয়ে ৰচনা লিখিব দিছোঁ, আৰু তোমালোকে কোনোবা পেন আনা নাই, কোনোবা বহি আনা নাই। তুমি বোলে বহি আনা নাই, সেইকাৰণে মই তোমাক ক'ব দিছোঁ। কোৱা আকৌ গৰুৰ বিষয়ে, কি উল্টা পুল্টা কৰি আছা? হ'ব দিয়ক বাইদেউ। পিছে কি হ'ব দিয়ক? কি হ'ব দিয়ক, কোৱা জলদি। বাইদেউ গৰুৱে ঘাঁহ খায়। তাৰপিছত কণ্টিনিউ কৰা। বাইদেউ গৰুৱে ঘাঁহ খাই পিনে গোবৰ হাগে বাইদেউ। বাইদেউ মোৰ কিবা কাহ উঠি আছে দেখোন বাইদেউ, মই পানী খাই লওঁ নেকি বাইদেউ অকণমান? বাইদেউ মোৰ ডিঙিটো কিবা বিষাইছে বাইদেউ। ডিঙি বিষাইছে? এনেই কৈছা নেকি তুমি? এইটো চাগে তোমাৰ বাহানাহে। কোনে হাঁহিছে? ধেমালি পাইছা তোমালোকে? মই ধেমালি কৰি থকা বুলি ভাবি আছা তোমালোকে? মনটো হাঁহি আছা নেকি? আচ্ছা তুমি আহাচোন, তুমি আহা। তুমি কিমাননো পাৰা মই চাওঁ আজি। মনটো ক'ত পিছফালে চাই আছা তুমি? তোমাক কৈছোঁ, তোমাক মই। এনেকুৱা থিয় চলি ষ্টাইল বনাই লৈ বহি থাকিলে নহ'ব। আহা তুমি আগলৈ। বাইদেউ মই নেকি বাইদেউ? তোমাৰ নাম মনটো নহয় নেকি? তুমি আহা আকৌ। বাইদেউ মই বহোনে পিছে? ভাগ্য ভাল দেই, বাচিলোঁ আজি কেনেবাকে। মনটো কোৱাচোন, তুমি গৰুৰ বিষয়ে কোৱা। বাইদেউ গৰুৱে ঘাঁহ খায় বাইদেউ। সেইখিনিতো কোৱা হ'লেই, নেক্সট কোৱা। গৰুৱে ঘাঁহ খাই পিনে গোবৰ হাগে বাইদেউ। গোবৰটো আমি কি বুলি কয়, এইটো ঘৰ মুচিব পাৰোঁ বাইদেউ, মাটিৰ। তাৰপাছত আৰু গোবৰটো আমি ঠেলাত উঠাই পিনে বিক্ৰী কৰিলে বাইদেউ পইচা পায়, আৰু বহুত মানুহে ঠেলাত উঠি পিনে ক'ৰবাত ফুৰিবলৈ যায়। আৰে কি ঠেলাৰ কথা কৈ আছা তুমি? গৰুৰ বিষয়ে ক'ব দিছোঁ, গৰুৰ বিষয়ে কোৱা। গৰু কি ঘৰচীয়া জন্তু নে জংঘলত থকা জন্তু নে কি, সেইবোৰ কোৱা আকৌ। কি ঠেলা কথা কৈ আছা? হ'ব দিয়ক বাইদেউ। এইবাৰ গৰু ঘৰচীয়া জন্তু হয়, আৰু ঘৰত ছাগলীও ৰখা হয়, আৰু ছাগলীটো তেনেকৈ কান্দে বাইদেউ। এইবাৰ নহয় আমাৰ ছাগলী পোৱালিটো 5টামান ছাগলী পোৱালি আছিল বাইদেউ। তাৰপিছত
তাৰপিছত ছাগলী পোৱালিটো নহয় বাইদেউ এনেকুৱা খেলি আছিলে খেলি থাকোঁতে কি বুলি কয় ৰাতি শিয়ালে আহি পিনে 2টা ছাগলী পোৱালি নিলে বাইদেউ জানেনে আমাৰ মায়ে ইমান কান্দিছে নহয় বাইদেউ আই বুবক ক'ৰ কাহিনী কৈ আছা আকৌ তুমি ক'ৰ ষ্টৰি কৈ আছা মই তোমালোকক গৰুৰ বিষয়ে আলোচনা লিখিব দিছিলোঁ সেইটোও নোৱাৰিলা তোমালোকে লিখিবলৈ এতিয়া ক'বলৈ দিছোঁ আকৌ তুমি কি ক'ৰ কি কাহিনী কৈ আছা বাৰু মোক হা বাইদেউ নহয় মানে মইতো গৰুৰ বিষয়ে কৈ আছোঁ বাইদেউ মানে আমাৰ ছাগলীও আছে যে সেইকাৰণে মোৰ ছাগলী কেইজনীৰ কথাও মনত পৰিলে বাইদেউ কাৰণ ছাগলীওতো ঘৰচীয়া জন্তুৱে হয় ন বাইদেউ তুমি মোক গৰুৰ বিষয়ে কোৱা গৰুৰ বিষয়ে ঠিক আছে গৰু 4 ঠেঙীয়া জন্তু হয় তাৰ বিষয়ে তোমালোকে কোৱা ঠিক আছে হ'ব দিয়ক বাইদেউ চিন্তা নাই মই এতিয়া আপোনাক গৰুৰ বিষয়ে এটা ভাল ৰচনা কৰি শুনাম কোৱা কোৱা বাইদেউ গৰুৰ 4টা ঠেং আছে বাইদেউ আৰু ছাগলীৰো 4টা ঠেঙে আছে বাইদেউ আৰু গৰু ক'লা ক'লা বাইদেউ আৰু ছাগলীৰ গু ক'লা ক'লা বাইদেউ আমাৰ ঘৰৰ গৰুবিলাক নহয় মাহঁতে চবেই এটা নাম দিছে এটাৰ নাম লাজুকী এটাৰ নাম কি আছিলে লাটুকি আৰু এটাৰ নাম হৈছে তাৰ নাম কি আছিলে তাৰ নামটো পাহৰিয়ে গ'লোঁ মই লাজুকী আৰু কি আছিলে এইটো লাজুকী আৰু লাটুকিটো মই বিৰাট মৰম কৰোঁ বাইদেউ হে হৰি মই মৰিলেও মোৰ মূৰ ঘূৰাইছে তোমালোকে মোক ডক্টৰৰ ওচৰত লৈ যোৱা মই কওঁতে মৰোঁ মই কি শিকালোঁ তোমালোকে কি শিকিলা ভগৱান বাইদেউ শুনক বাইদেউ আমাৰ গাই গৰুটো মায়ে গাখীৰ খিৰালে নহয় ইমান পিছফালে লাট মাৰি থাকে আমাৰ মায়ে ৰছী বান্ধি পিনেহে গাখীৰ খিৰাব লগা হয় আৰু গাখীৰটো কেতিয়াবা 1 লিটাৰ ওলাই বাইদেউ আৰু কেতিয়াবা ঘাঁহ খাব নাপালে আধা লিটাৰ ওলাই বাইদেউ তাৰপিছত আৰু গাখীৰটো মায়ে নহয় সৰু ভণ্টিকে বেছিকৈ দিয়ে বাইদেউ মোক কমকৈ দিয়ে বাইদেউ শুনকচোন শুনক ঐ কি কৰিলি তই কি কৈ আছিলি তই বাইদেউ দেখোন বেহুচ হৈ গ'ল কি বৰকি আছিলি তই হা বিৰাট ফাল্টু দেই তহঁতি যা তাই কিবা কিবি কৈ থাকো একদম গৰুৰ বিষয়ে ক'ব দিছে কি বকি আছিলি তই মই কি ক'লোনো মইতো গৰুৰ বিষয়ে কৈ আছিলোঁ ন মোৰহে ভুল দেখা পাইছা তোমালোকে বল বাইদেউ আমি ডক্টৰৰ ওচৰত লৈ যাওঁ বল মই ডক্টৰক ফোন কৰোঁ ৰ